থাকিলে স্বাগতম মোৰ চেনেল অচিনিছ ব্লগ লৈ মই আজি আপোনালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মানে গা পা ধুই গৰু গা ধুৱাই এতিয়া মা দেউতাক সেৱা কৰি এতিয়া ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি যাতে অহা বছৰটো মানে এতিয়া চলি থকা বছৰটো যাতে ভালে যায় তাৰে কামনা কৰি বিহুটো উদযাপন কৰিম। এতিয়া মানে কি ভাত খাম, ভাত কিহৰ লগত খাম আপোনালোকক দেখুৱাই আছোঁ, গতিকে চাই থাকক আপোনালোকে মোৰ ভিডিঅ'টো, তেতিয়াহে গম পাব। এতিয়া মানে দেউতাই তাৰমানে শাক ঢেকীয়া শাক কিবা কিবি এনেকুৱা কুটি আছে, গতিকে সেইবিলাক তাৰমানে বনাই কেনে খাম, আপোনালোকক দেখুৱাই আছোঁ, চাই থাকিব। মানে এইবিলাক খালে মানে কি হয়, শাক শুক্তা তিতা কহা এইবিলাক খালে মানে গাৰ বিষ বেমাৰ আজাৰ এইবিলাক কাটা যায় বুলি কয়, আগৰ দিনৰ ককা আইতাই কৈছিলে। তাৰপিছত পঁইতা ভাত খালে মানে কি বছৰটো পেটটো ঠাণ্ডা পৰি থাকে বুলি কয়, গতিকে সেইবিলাক আমি খাম। গতিকে চাই থাকক আপোনালোকে, মই আপোনালোকক দেখুৱাই আছোঁ। আৰু এইবিলাক হৈছে শাক, মানে ৰাতিপুৱা দেউতাই তুলি আনিছিলে শাক শুক্তা মানে ঢেকীয়া এইবিলাক তিতা টেঙা কহা চব আছে, এইবিলাক তাৰমানে আমি এতিয়া বনাই খাম। গতিকে এইবিলাক খোৱাৰ নেচাৰেল বস্তু খোৱাৰ মজাই বেলেগ, গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। ঢেকীয়া ইয়াতে ভাজি আছোঁ, এই ঢেকীয়া তাৰপিছত এইখিনি ডিমা হাঁহৰ ডিমা, গতিকে ঢেকীয়া আৰু হাঁহৰ ডিমা কি ধুনীয়া মজা লাগে খাই কেনে। গতিকে এইখিনি হোৱাৰ পিছত পঁইতা ভাতৰ লগত খাম। আৰু আমাৰ এতিয়া মানে ভাজি হৈ গ'ল, ভাজি হৈ যোৱাৰ পিছত এইখিনি হৈছে জকৰা ভাত, মানে পঁইতা ভাত বুলি কয় যে, এইখিনি জকৰা ভাত ইয়াত তেল নিমখ ধুনীয়াকৈ দি লৈছোঁ। তাৰপিছত এইখিনি হৈছে ঢেকীয়া ভাজি, গতিকে ঢেকীয়া ভাজিৰ লগত জকৰা ভাত খোৱাৰ এটা মজাই বেলেগ, মানে ধুনীয়া লাগে খাই। মানে আগৰ নিয়ম মতে মানে কি জকৰা ভাত খালে মানে এইবিলাক যে পঁইতা ভাত খালে মানে দেহাটো তাৰমানে ঠাণ্ডা পৰি থাকে। আগৰ ককা আইতাই কোৱা মতে আৰু এইবিলাক খালে তাৰমানে বছৰটোলৈকে এইটো ঠাণ্ডা পৰি থাকে বুলি কয়। আৰু এতিয়া মই ভাত খাই থাকোঁ, আপোনালোকে চাই থাকক। আৰু ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় কমেণ্ট কৰি জনাবচোন, যদি ভাল লাগে শ্বেয়াৰ কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। আৰু এতিয়া মানে ভাত খোৱা হৈ গ'ল, ভাত খোৱা হোৱাৰ পিছত মানে কালি বনোৱা ভিডিঅ'টো মানে আপলোড দিব আছে, গতিকে সেইটো আপলোড দিব যাওঁ। গতিকে আমাৰ ইয়াতে নেট নাপায়, গতিকে আমাৰ ৰাস্তাত মানে অলপমান 1 কিলোমিটাৰমান দূৰত তাতে আপলোড দিব যাব লাগে। আজি ৰাতিপুৱা বনোৱা ভিডিঅ'টো সেইটো আপলোড দিব আছে, গতিকে সেইটো আপলোড দিয়াৰ কাৰণে ৰাস্তালৈকে যাওঁ। আৰু ৰাস্তাত ওলাই আহিলোঁ, ওলাই অহাৰ পিছত আপোনালোকক মই পিছফালে দেখুৱাই আছোঁ পথাৰ কালি তাৰমানে ভৰ্তি হৈ গৈছে, ইমান বৰষুণ দিছে তাৰমানে পূৰা পথাৰ একদম ভৰ্তি হৈ গৈছে। আপোনালোকে দেখা পাইছে এইফালে অলপ কম, মোৰ পিছপিনে পিছপিনে চাওক, এইবিলাক পানী ভৰ্তি হৈ গৈছে, ইমান বৰষুণ দিছে। তথাপিও কালি তাৰমানে আপোনালোকে যি ভিডিঅ'টো চাইছে আগৰ ভিডিঅ'টো, সেইটো তাৰমানে আমি ৰাতি বৰষুণ দিলেও গতিকে আমি পিঠা বনাই দেখুৱাইছোঁ আপোনালোকক। এতিয়া তাৰমানে ভিডিঅ'টো আপলোড দিব গৈ আছোঁ। আৰু এতিয়া অকণমান বহি লৈ কেনে আপোনালোকক কথাখিনি কৈ আছোঁ। মানে গাঁৱৰ পৰা এটা ভিডিঅ' আপলোড দিয়াটো বহুত সমস্যা হয়, মানে কি নেটৰ প্ৰব্লেম, এই কিবা কিবি আৰু বহুত কিবা কিবি, মানে কি লাইন নাথাকে, সেইকাৰণে লগ ভিডিঅ' এটা বনাই লগ আপলোড দিব নোৱাৰি। গতিকে সেইবিলাক বাৰু বাদ দিয়ক। গতিকে আজি হৈছে গৰু বিহুৰ লগতে আপোনালোকক ৰঙালী বিহুৰ সকলোকে শুভেচ্ছা জনালোঁ। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে কেনেকুৱা পায় লাইক শ্বেয়াৰ কমেণ্ট এইবোৰ কৰিব, তেতিয়াহে মই আপোনালোকক এটা নেক্সট ভিডিঅ' বনাবলৈ তাৰমানে চেষ্টা কৰিম, যাতে আপোনালোকে আৰু ভাল পায়, তাৰ কাৰণে মই চেষ্টা কৰি যাই থাকিম। গতিকে আপোনালোকে ছাপোৰ্ট কৰি যাই থাকিব। আজিৰ ভিডিঅ'টোত এইখিনিয়ে, গতিকে ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ।